আজি আপোনালোকৰ মাজলে ৰৌ মাছৰ সৈতে বনোৱা হ'ব লোকেল জিকা। আপোনালোকক দেখুৱাইছো কেনে ধৰণে বনোৱা হৈছে সম্পূৰ্ণ ৰেচিপি ভাগ চাওক। মাৰ হাতৰ ৰেচিপি আপোনালোকৰ মাজলে শেয়াৰ কৰিলো। লোকেল জিকাৰ সৈতে বনোৱা হ'ব। কেনে ধৰণে মায়ে বনাইছে চাওক। মাছখিনি পোনপ্ৰথমে সুন্দৰভাৱে ধুই লোৱা হৈছে। মায়ে ধুই আছে আপোনালোকক দেখুৱাইছো কেনে ধৰণে মায়ে আজিৰ আঞ্জা ভাগ বনাই সম্পূৰ্ণ আঞ্জা ভাগ চাওক আৰু ভিডিঅ'টো অকনো স্কিপ নকৰিব। নহলে সৰু সৰু যিসমূহ সামগ্ৰী দিয়া হয় আৰু সম্পূৰ্ণ আঞ্জা ভাগ চাওক, তেতিয়াহে আপুনি যি আঞ্জা ভাগ মায়ে বনাইছে প্ৰচেছটো গম পাব। নিমখ হালধি সানি লোৱা হ'ল। মাছ গিপিছত সুন্দৰভাৱে ফ্ৰাই কৰিবৰ বাবে ৰেডি হৈ পৰিল মাছ গিপিছ। কেৰাহী পাতি দিয়া হ'ল গেছত। কেৰাহী গৰম হোৱাৰ লগে লগে দি দিয়া হৈছে তেল আৰু তেল গৰম হোৱাৰ লগে লগে দিয়া হৈছে মেথি গুটি। এই পদ্ধতিত যদি আপোনালোকে মাছ ফ্ৰাই কৰে তেনেহলে খাবলৈ বহুতে সোৱাদ হয়। এই পদ্ধতিত মাছ ফ্ৰাই কৰি আৰু লোকেল জিকাৰ সৈতে মায়ে বনোৱাৰ ধৰণে এই গিপিছ জিকা লোৱা হৈছে আৰু মায়ে বনোৱাৰ ধৰণে লোকেল জিকাৰ সৈতে আঞ্জা ভাগ বনাওক। ৰৌ মাছৰ সৈতে যিকোনো মাছৰ সৈতে বনাব পাৰি। এই পদ্ধতিত আপোনালোকক দেখুৱাইছো। এইখিনি সামগ্ৰীয়ে বনোৱা হ'ব আজিৰ আঞ্জা ভাগ। আদা নহৰু পিঁয়াজৰ পেষ্ট আছে আৰু লগতে কাটি থোৱা বিলাহী আৰু মাছখিনিও ফ্ৰাই ইতিমধ্যে হ'বলৈ ধৰিছে। আপোনালোকক দেখুৱাইছো মায়ে ফ্ৰাই কৰি আছে চাওক। ফ্ৰাই কৰি থকাৰ সময়তে আপোনালোকক দেখুৱাইছো কি সুন্দৰ এটা কালাৰ আহি পৰিছে। ইতিমধ্যে মাছ ফ্ৰাই কৰা সম্পূৰ্ণ হৈ পৰিল। দেখুৱাইছো একেখিনি তেলতে দি দিয়া হৈছে কাটি থোৱা পিঁয়াজ আৰু লগতে মাছখিনি চাওক কালাৰটো, আৰু দি দিয়া হৈছে আদা নহৰু পিঁয়াজৰ পেষ্টটো। সুন্দৰভাৱে হেতা চলাবই লাগিব। যিমানে হেতা চলাব সোৱাদ সিমানে বাঢ়ি আহিব আৰু হেতা বেছিকৈ চলালেহে যি মছলাৰ কেঁচা ভাৱটো থাকে নাইকিয়া হৈ পৰে। অলপমান নিমখ দিয়াৰ পিছত আকৌ এবাৰ হেতা চলাই দিয়া হ'ল হালধি। নিমখ আৰু হালধিৰ অবিহনে জুতি আৰু সোৱাদ কেতিয়াও নাহে। আৰু দিয়া হৈছে কাটি থোৱা বিলাহীখিনি। সুন্দৰভাৱে আকৌ এবাৰ হেতা চলাই দিয়া হ'ল। এই পদ্ধতিত যদি মায়ে বনোৱাৰ ধৰণে আজিৰ আঞ্জা ভাগ আপোনালোকে চাই আছে তেনেহ'লে মায়ে বনোৱাৰ ধৰণে এবাৰ ঘৰত নিজৰ ঘৰত ট্ৰাই কৰি চাওক। খাবলৈ সঁচাকৈ কৈছোঁ বহুতে সোৱাদ হয়। আৰু দি দিয়া হৈছে বইল আলু, লগতে দুটামান ভাত কেৰেলা আছিল যিহেতু গছত লাগি আছিলে, নষ্ট কৰাতকৈ এই আঞ্জা ভাগতে ব্যৱহাৰ কৰি দিয়া হ'ল। আৰু দিয়া হৈছে অলপমান পানী চাওক। অলপ জুলীয়া কৰা হ'ব যিহেতু দাইল বনোৱা নাই। এই পদ্ধতিত আপোনালোকক বনাই দেখুৱাইছোঁ। ইতিমধ্যে হওঁ অৱস্থা হৈ পৰিছে আৰু মাছ গিপিছো দি দিয়া হ'ব এতিয়াই চাওক। এই গিপিছ মাছৰ সৈতে আপোনালোকক বনাই দেখুৱাবলৈ গৈ আছোঁ ৰৌ মাছৰ সুন্দৰ জোলৰ ৰেচিপি ভাগ আঞ্জা ভাগ। আচলতে কেনেধৰণে মায়ে বনালে চাওক। ইতিমধ্যে আমাৰ আঞ্জা ভাগ সম্পূৰ্ণ হ'বলৈ ধৰিছে। পুনৰবাৰ আপোনালোকক মা আছাম ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ আঞ্জা ভাগ কেনে লাগিল কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু মাছ পিছৰ কালাৰ চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিছে। গৰম গৰম ভাতৰ লগত খাবলৈ বহুতে সোৱাদ হ'ব এই আঞ্জা ভাগৰ লগত যদি ভাত খায়। সঁচাকৈ কৈছোঁ মায়ে বনোৱাৰ ধৰণে এবাৰ নিজৰ ঘৰত ট্ৰাই কৰক। ইতিমধ্যে আমাৰ আঞ্জা ভাগ সম্পূৰ্ণ হ'বলৈ ধৰিছে। গেছৰ ফ্লেম অফ কৰি দিয়া হ'ল। ইতিমধ্যে হৈ পৰিল। 15 মিনিটৰ কাৰণে ঢাকনা মাৰি দিয়াৰ পিছতে উদঙাই দিয়াৰ পিছত চাওক কি সুন্দৰ এটা কালাৰ আহি পৰিল আজিৰ আঞ্জা ভাগৰ। সঁচাকৈ কৈছোঁ এই পদ্ধতিত মায়ে বনোৱাৰ ধৰণে যদি বনায় খাবলৈ বহুতে সোৱাদ হয়। আৰু মাছ গিপিছৰ কালাৰ চাওক আৰু যি জিকাখিনি দিয়া হৈছিলে একদমে গলি পৰিছে। এই পদ্ধতিত এবাৰ বনাই চাওক। যদি আজিৰ ৰেচিপি ভাগ আপোনালোকৰ সঁচাকৈ চাই ভাল লাগিছে এটা লাইক আৰু এটা কমেণ্ট কৰিবলৈ নাপাহৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই পদ্ধতিত বনক নিজৰ ঘৰত এসাঁজ গৰম ভাতৰ লগত খাই চাওক আৰু এবাৰ হ'লেও কমেণ্ট কৰিবলৈ নাপাহৰিব মায়ে বনোৱা আঞ্জা ভাগ আপোনালোকৰ কেনে লাগিল। আৰু এই ভাগ আঞ্জা আপোনালোকক বনাই দেখুৱালোঁ।